নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ভয়েসৰ ওপৰত আলোচনা কৰিম ভয়েস দুই প্ৰকাৰৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এক্টিভ ভয়েসৰ সেন্টেন্স এটা পেসিভ ভয়েস কৰোঁতে আমি মুখ্যতঃ পাঁচটা নিয়ম জানিব লাগে সেই পাঁচটা নিয়ম হ'ল এক্টিভ ভয়েসৰ সেন্টেন্সটোৰ অবজেক্ট পেসিভ ভয়েসত সাবজেক্ট হয় এক্টিভ ভয়েসৰ সেন্টেন্সটোৰ টেন্স অনুসৰি পেসিভ ভয়েসত আমি এটা বি ভাৰ্ব বহাব লাগে তাৰ পাছত এক্টিভ ভয়েসটোৰ যিটো মূল ভাৰ্ব তাৰ VT অৰ্থাৎ past participle form আমি পেসিভ ভয়েসত বহাব লাগে তাৰ পাছত আমি বাই বা টু প্ৰিপজিশন বহাব লাগে আৰু একেবাৰে শেষত এক্টিভ ভয়েসৰ সেন্টেন্সটোৰ যিটো সাবজেক্ট সেইটো পেসিভ ভয়েসত আমি অবজেক্ট কৰিব লাগে আমি যদি আই ইট ৰাইচ এই বাক্যটো এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ সলনি কৰোঁ তেতিয়া আমি প্ৰথমে ৰাইচ বহুৱাম কাৰণ উক্ত বাক্যটোত ৰাইচ অবজেক্ট গতিকে পেসিভ ভয়েসত ৰাইচ সাবজেক্ট হ'ব তাৰ পাছত এই বাক্যটো যেহেতু সাবজেক্ট প্লাস V1 প্লাস অবজেক্ট ফৰ্মত আছে গতিকে আমি গম পালোঁ আমাৰ এক্টিভ ভয়েসটো আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত যেহেতু ভয়েসত এম ইজ আৰ বি ভাৰ্ব ব্যৱহাৰ হয় গতিকে ইয়াত আমি ৰাইচৰ লগত ইজ বি ভাৰ্ব ব্যৱহাৰ কৰিম আমাৰ এক্টিভ ভয়েসৰ বাক্যটোত মূল ভাৰ্ব যেহেতু ইট গতিকে আমি পেসিভ ভয়েসত ইয়াৰ VT অৰ্থাৎ ইটেন ব্যৱহাৰ কৰিম তাৰপিছত আমি বাই বহুৱাম আৰু একেবাৰে শেষত আমাৰ সাবজেক্টটো অবজেক্ট কৰিম অৰ্থাৎ আইটো মি হ'ব ঠিক সেইদৰে সাবজেক্ট যদি হি থাকে হিম হ'ব সি থাকিলে হাৰ হ'ব দে থাকিলে দেম হ'ব উই থাকিলে আছ হ'ব আই ইট ৰাইচ এই বাক্যটো মই কিদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিলোঁ তাৰ ষ্টেপকেইটা মই ইয়াত উল্লেখ কৰিছোঁ এক্টিভ ভয়েসৰ পৰা বাক্য এটা পেসিভ ভয়েস কৰোঁতে আটাইতকৈ মন দিবলগীয়া পাৰ্টটো হ'ল যে টেন্স অনুসৰি বি ভাৰ্ব আমি প্ৰথমতে আমাৰ এক্টিভ ভয়েসটো চিনি পাব লাগিব কোনটো টেন্সত আছে তাৰপাছত আমি সেই টেন্স অনুসৰি এটা বি ভাৰ্ব বহাব লাগিব মই ইয়াত কি টেন্সত কি বি ভাৰ্ব ব্যৱহাৰ হয় সেইকেইটা উল্লেখ কৰিছোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সত এম ইজ আৰ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত এম বিং ইজ বিং আৰ বিং প্ৰেজেন্ট পাৰফেক্ট টেন্সত হেভ বিন হেজ বিন পাষ্ট ইনডেফিনিট টেন্সত ৱাজ ৱেৰ পাষ্ট কণ্টিনিউৱাছ টেন্সত ৱাজ বিং ৱেৰ বিং পাষ্ট পাৰফেক্ট টেন্সত হেড বিন আমাৰ যদি সাবজেক্ট এক্টিভ ভয়েসত আই থাকে তেতিয়া পেসিভ ভয়েসত মি হ'ব হি থাকিলে হিম হ'ব সি থাকিলে হাৰ হ'ব দে থাকিলে দেম হ'ব উই থাকিলে আছ হ'ব এইকেইটা মই আগতেও কৈছোঁ এতিয়া আমাৰ পৰীক্ষাত কেতিয়াবা ইম্পাৰেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ দিয়াও দেখা যায় গতিকে আমাৰ এনেকুৱা বাক্যনো কেনেদৰে ভয়েস চেঞ্জ কৰে সেইটো শিকাটো প্ৰয়োজনীয় হৈ পৰে আদেশমূলক সেন্টেন্স এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোঁতে প্ৰথমতে আমি লেট বহাব লাগিব তাৰ পাছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব তাৰ পাছত বি বহাই যিটো মূল ভাৰ্ব তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাব লাগিব আমি কেইটামান উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম ডু দ্য ৱৰ্ক এইটো যিহেতু এটা আদেশমূলক বাক্য গতিকে এই বাক্যটো এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোঁতে আমি প্ৰথমতে লেট বহাম তাৰপাছত এই বাক্যটোত যিহেতু অবজেক্ট দ্য ৱৰ্ক গতিকে আমি অবজেক্টটো বহাম দ্য ৱৰ্ক তাৰপিছত আমি বি বহাম তাৰপাছত এই বাক্যটোত যিহেতু মূল ভাৰ্ব ডু গতিকে আমি ইয়াত ডন বহাম ঠিক সেইদৰে ডু দ্য চামটো লেট দ্য চাম বি ডন হ'ব চাট দ্য ড'ৰ টু লেট দ্য ড'ৰ বি চাট হ'ব মই কেইটামান হোমৱৰ্ক উল্লেখ কৰিছোঁ ৰাম ইজ ইটিং ৰাইচ চি ৱাজ ডুইং এ ৱৰ্ক হি হেজ ডন দ্য চাম অ'পেন দ্য ড'ৰ এইকেইটা তোমালোকে কমেণ্টত উল্লেখ কৰিবা ধন্যবাদ